বাবা এখেতে মানে আজি আমাৰ থানাত নতুনকৈ জইন কৰিছে তাকে আপোনাক এবাৰ দেখা সাক্ষাৎ কৰিম বুলি আহিলে আপুনি যদি কিবা এটা আশীৰ্বাদ দি দিয়ে আশীৰ্বাদ দিছে মই মানে কোনো থানাতে মানে বেছি দিন টিকিবই নোৱাৰো মানি কৈছো দেই কিন্তু এইজনক ধৰি ললে চাওকচোন জেগাতে কিবা যুদ্ধ লাগিছিল আগৰ থানাখনত কিবা যুদ্ধ লাগিল সৰুকে আৰু সেইটোকে কৈছে ইয়াত এজন বিশেষ পুলিচ আছে কৃষ্ণ কমল খাটনি তেওঁৰ কথা মতে চলিব লাগে আৰু তলৰ যিকোনো ঘটনা ওপৰৰ মহলাত আপুনি জনাব নোৱাৰিব ইমান সহজ মন্ত্ৰটো আকৌ লিখি ল'ব লাগে আওৰাই গলেই হ'ল তেওঁৰ লগত একেবাৰে বুজিব পৃথিৱীত পাপী মানুহেহে তেওঁৰ মন্ত্ৰ বুজি নাপাব দিয়ক 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 কওক হ'ব হ'ব বাবা এইটোকে দিছো আৰু ধ্যান হৈ যায় 500 টকা দে খৰচ কিয় পাইছে এই যে বাবাটোৰ কাৰণে ড্ৰেছ আনিলো ৰুদ্ৰাক্ষ আনিলো 100 টকা দিলেই দেখোন 400 টকাটো দে মই কেলে দিম বাৰু আইডিয়াটো কাৰ আছিল হ'ব যে গুগল পে' মাৰি দিম যাওক কেছ দে কেছ নাথাকিলে ক'ৰ পৰা দিম বাৰু চাবি কিন্তু যদি কেছবেক পাওঁ তাৰো আধা লাগিব চুচৰা বাবা পইচাও চুচৰাই নিব তাৰ মানে মালিংগা বাবাজন আপুনি মই লুটুকনৰ আইডিয়া কি সঁচাই আপুনি এইটো ৰেগিং সেই মানুহজনে কি বুলি ভাবিব আপোনাক এইবোৰ কৰি ৰেগিঙত যদি বাইদেউ শাৰীৰিক মানসিক অত্যাচাৰ কৰে সেইটো ৰেগিংহে বেয়া কিন্তু এনেধৰণৰ ধেমেলীয়া ৰেগিঙে সম্পৰ্কবোৰ ভাল কৰে এই বয়সত এইবোৰ কৰিবলৈ লাজ নাপায় আপুনি গাত কথা নালাগে না তেনেকেনো কিয় ক'লে বেয়া পাব ন নাপাওঁ আমাক ইয়াতকৈও বেয়াকে কয় গাতে নালাগে